কোরআন কার কিতাব? আল্লাহর কিতাব। রোজা কোন মাহত রখা হয়? রমজান মাহত। সূরা ফাতিহা ক'ত নাজিল হৈছিল? মক্কা নগৰত। ইছলাম ধৰ্মীয় মানুহে হজ কৰিবলৈ ক'ত যায়? মক্কা নগৰত। এইবাৰ ভাৰত কপাইছে এগৰাকী মৰম লগা কণমানি স্কুলীয়া ছাত্ৰীয়ে। বিশ্বৰ প্ৰতিগৰাকী মানুহক আচৰিত কৰি তুলিছে এগৰাকী মৰম লগা কণমানি স্কুলীয়া ছাত্ৰীয়ে। আপুনি প্ৰথমে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে। ইছলাম ধৰ্মৰ প্ৰতিটো বস্তুৰ নাম সলসলীয়াকৈ সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এগৰাকী কণমানি ছাত্ৰী। শিক্ষয়িত্ৰীয়ে যি প্ৰশ্ন কৰিছে তাকেই প্ৰত্যক্ষভাৱে উত্তৰ দি গৈছে এইগৰাকী কণমানি ছাত্ৰীয়ে। অসমৰ নগাঁও জিলাৰ লাতানী চাপৰি জাতীয় বিদ্যালয়ৰ এগৰাকী ব্যতিক্ৰমী মৰম লগা ছাত্ৰীয়ে কপাইছে বিশ্ব। আপুনি মৰম লগা কণমানিটোৰ এনে প্ৰতিভাক কি বুলি ভাবে কমেণ্ট কৰি জনাব। ৰোজা কোন মাহত ৰাখে? ৰমজান মাহত। উজুৰ ফৰজ কেইটা? 4টা। সূৰা ফাতিহা ক'ত নাজিল হৈছিল? মক্কা নগৰত। ডাঙৰ ফিৰিষ্টা কেইজন? 4জন। ইছলাম ধৰ্মীয় মানুহে হজ কৰিবলৈ কলৈ যায়? মক্কা নগৰত। কোনবোৰ মানুহে জাকাত দিয়ে? ধনী মানুহে। পানী কোন হাতে পান কৰিব লাগে? হাতে। নামাজ কেই ওয়াক্ত? 5 ওয়াক্ত। ইছলামৰ বেনা কেইটা? 5টা। টোপনি অহাৰ দোৱা মাতা আৰু তাৰ অৰ্থ কোৱা। টোপনি অহাৰ আল্লাহুম্মা বিস্মিকা আমুতু আহিয়া। হে আল্লাহ, মই আপোনাৰ নাম লৈ টোপনিত গৈ আছো। আপোনাৰ নাম লৈ হাৰ পাম। ইছলামৰ খুঁটি কেইটা? 5টা। কি কি? 1 নম্বৰে কলিমা, 2 নম্বৰে নামাজ, 3 নম্বৰে ৰোজা, 4 নম্বৰে হজ। আৰু 5 নম্বৰে জাকাত। জাকাত। আসমানী কিতাপ কেইখন? 4খন। কি কি? 4খন। কি কি? তৌৰাত, জবুৰ, ইঞ্জিল, কুৰাণ। সুন্দৰ। নামাজ কেই ওয়াক্ত? 5 ওয়াক্ত। কি কি? জবুৰ, আসৰ, মাগৰিব, ইশা। খোৱাৰ পিছৰ দোৱা মাতা আৰু তাৰ অৰ্থ কোৱা। খোৱাৰ পিছত জোৰে ও সাকানো জাল্লা মিনাল মুসলিমিন।